পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠৰ বিষয়ে অলপ আলোচনা কৰিম আৰু এই বিষয়ত প্ৰথম পাঠ আছে আমাৰ পৰিৱেশ। আমাৰ পৰিৱেশ একচুৱেলি পৰিৱেশনো কি আচলতে? পৰিৱেশ মানে হ'ল আমাৰ চাৰিওপিনে যিখিনি জীৱিত আৰু অজীৱিত, মানে যেনে ধৰা গছ গছনি, মানুহকে ধৰি কিন্তু দেই, গছ গছনি, বিভিন্ন ধৰণৰ জীৱ জন্তু, পোক পৰুৱা, লগতে চৰাই চিৰিকটি, আমাৰ আশে-পাশে থকা নিৰ্জীৱ বস্তু, যেনে যদি আমি পাকঘৰত থাকোঁ, পাকঘৰৰ বাচন বৰ্তন, যদি আমি স্কুল ঘৰত থাকোঁ, স্কুলৰ ডেস্ক বেঞ্চ, স্কুল ঘৰটো, গোটেইখিনিকে একেলগে আমি পৰিৱেশ বুলি ধৰিব পাৰোঁ। আৰু যিখিনি প্ৰকৃতিৰ দ্বাৰা সৃষ্ট, যেনে মানুহকে ধৰি বিভিন্ন ধৰণৰ জীৱ জন্তু, গছ গছনি, তাৰপিছত চৰাই চিৰিকটি, পোক পৰুৱা, গোটেইখিনিকে আমি প্ৰাকৃতিক পৰিৱেশ বুলি ধৰোঁ। প্ৰাকৃতিক পৰিৱেশত দুটা ভাগত ভাগ কৰিব পাৰি, মানে দুটা উপাদান আছে আৰু সেই উপাদানবিলাক হ'ল, প্ৰথমটো হ'ল জৈৱিক উপাদান, যিবিলাক বস্তুৰ জীৱিত মানে জীৱন আছে, সেইবিলাক বস্তু হৈছে জৈৱিক উপাদান। আৰু অজৈৱিক উপাদান কোনবিলাক? যিনবিলাকৰ জীৱন নাই, লৰচৰ কৰিব নোৱাৰে, ডাঙৰ দীঘল হ'ব নোৱাৰে, বস্তু খাব নোৱাৰে, সেইবিলাক হ'ল অজৈৱিক। এতিয়া ঠিক আছে, যেনে আমি জৈৱিক উপাদান বুলি ক'লে উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি, কীট পতংগ, অণুজীৱ আদি সকলোকে আমি জৈৱিক উপাদান বুলি ক'ম। আৰু যেনে বায়ু, পানী, মাটি, পোহৰ, তাপ, এইবিলাকে হৈছে প্ৰাকৃতিক পৰিৱেশৰ একোটা অংশ। আৰু এইবিলাকক কি কোৱা হয়? অজৈৱিক উপাদান, কাৰণ এইবিলাকৰ জীৱন নাথাকে। আচ্ছা, এইখিনি চোৱাচোন। বায়ু, পানী, মাটি, নৈ, জান, জুৰি, পৰ্বত, পাহাৰ আদি হৈছে পৰিৱেশৰ একোটা অজৈৱিক উপাদান, অৰ্থাৎ এইবিলাকৰ জীৱন নাথাকে, লৰচৰ কৰিব নোৱাৰে নিজে। এতিয়া তোমালোকে প্ৰশ্ন কৰিব পাৰা, নৈৰ পানী বৈ যায়, পানীটো কিয় জীৱন নহয়? আচলতে নদীটোৰ ওপৰৰ যিটো ছাইডৰ পৰা পানীখিনি বৈ আহে, সেইটো ছাইড ওখ থাকে। ওখ থাকিলে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ বাবে এইটোৱে নামনিৰ ফালে বৈ যায়। ঠিক আছে, এই কিন্তু নিজে নিজে লৰচৰ কৰিব নোৱাৰে। ঠিক আছে, ইয়াৰ পানীখিনি বৈ আহিছে, কাৰণ ইপিনে অকণমান চাপৰ আছে, সিপিনে অলপ ওখ, সেইবাবে নিজে নিজে বৈ আহিছে। এতিয়া যদি আমি অংশটো অকণমান উঠাই দিওঁ, কিবা এটাৰে উঠাই দিওঁ, ৰ'বাচোন, যোনপিনে উঠাই দিম সিপিনে যাব। এইটো মই অকণমান উঠাই দিছোঁ, কিন্তু পানীটো চোৱা এঠাইতে আছে, তাৰমানে ই লৰচৰ কৰা নাই নিজে নিজে। মই যদি ইপিনে আকৌ উঠাই দিওঁ, বেলেগ এটা ছাইডেৰে যদি উঠাই দিওঁ, পানীটো ই নিজে বৈ আহিব, অৰ্থাৎ পানীটো জীৱ নাই, সেইকাৰণে ই মাধ্যাকৰ্ষণ শক্তিৰ বাবে বৈ আহিছে ওখৰ পৰা চাপৰলৈকে। চোৱা, উঠাই দিয়াৰ পিছতে পানীটো বৈ আহিছে, এনেই ইয়াত নিজে নিজে লৰচৰ কৰা নাই। পানীৰ কাৰ্যটোৰে আমি বুজিলোঁ যে পানী নিজে নিজে লৰচৰ কৰিব নোৱাৰে। ঠিক আছে, আৰু এইটো এক অজৈৱিক উপাদান বুলি প্ৰমাণিত হ'ল। এতিয়া উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি, কীট পতংগ, অণুজীৱ, যিবিলাক আমি আমাৰ আশে পাশে দেখা পাই থাকোঁ, অণুজীৱ অৱশ্যে নেদেখোঁ দিয়াচোন, যিহেতু এইটো চকুৰে মনিব নোৱাৰা এবিধ জীৱ,
বাকী উদ্ভিদ প্ৰাণী চৰাই চিৰিকটি কীট পতংগ মানুহকে ধৰি দেই গোটেইখিনিকে আমি জৈৱিক উপাদান বুলি কওঁ। গতিকে আমি এতিয়া ক'ব পাৰোঁ যে কোনো এখন ঠাইৰ প্ৰাকৃতিক পৰিৱেশৰ উপাদান বুলি ক'লে তাত থকা জৈৱিক অৰ্থাৎ জীৱিত আৰু অজৈৱিক উপাদানক বুজাওঁ। আৰু আমাৰ চৌপাশে এই জৈৱিক আৰু অজৈৱিক উপাদানসমূহে আমাৰ প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে আমি জলাভূমি বা আৰ্দ্ৰভূমিক এক উত্তম উদাহৰণ বুলি ধৰিব পাৰোঁ প্ৰাকৃতিক পৰিৱেশৰ। জলাভূমি শব্দটো চোৱা, জলা আৰু ভূমি। জলা বুলি যদি আমি পানী বুলি ধৰি লওঁ তেতিয়া ভূমি মাটি, ভূমি মানে মাটি। ইয়াৰ শব্দটোতে অজৈৱিক উপাদান দুটা সোমাই আছে, যেনে জলা পানী, পানী এটা অজৈৱিক উপাদান আৰু ভূমি মানে মাটি, মাটিও হ'ল অজৈৱিক উপাদান। আৰু তোমালোকৰ ওচৰে পাজৰে থকা যিকোনো জলাভূমি অৰ্থাৎ য'ত পানী জমা হৈ থাকে তেনেকুৱা ঠাই এডোখৰৰ কথা কল্পনা কৰি লোৱা। তাত কি পাবা তোমালোকে? পানী আৰু মাটিটো পাবাই, এই দুটা অজৈৱিক উপাদান। ইয়াৰ উপৰিও তোমালোকে তাত কিছুমান উদ্ভিদ পাবা, প্ৰাণী পাবা, আৰু এবিধ বস্তু পাবা, সেইটো হ'ল অনুজীৱ, যাক তোমালোকে দেখা নোপোৱা কিন্তু তাত থাকে। উদ্ভিদৰ ক্ষেত্ৰত ক'ব গ'লে তাত আমি কি দেখা পাওঁ? পানীৰ ওপৰত পুনি দেখা পাওঁ, মেটেকা দেখা পাওঁ, পানী জুৱলি, গজা, নলসাগৰি। পানী জুৱলি মানে সেই পানীৰ আশে পাশে দাঁতিকাষৰীয়া অঞ্চলখিনিত পানীৰ কি থাকে? নলসাগৰি, ইকৰা, তৰা, দলঘা নিশ্চয় দেখিছা, গৰুৰ বাবে কাটি আনে মা দেউতাহঁতে। ইয়াৰ উপৰি কলমৌ শাক তোমালোকে খোৱা নিশ্চয়, বিভিন্ন ধৰণৰ কচু, ঢেকীয়া, এইবিলাক কি? সেই জলাভূমিত থকা একোটা উদ্ভিদ। ইয়াৰ উপৰিও তাত কিছুমান ভেকুলী থাকে, সাপ থাকে, শামুক থাকে, বিভিন্ন ধৰণৰ পোক পতংগ থাকে, পানী মকৰা থাকে, কেঁকোৰা থাকে। কেঁকোৰা মানে বুজি পাইছেনে? আমাৰ নামনিৰ পিনে অৰ্থাৎ আমাৰ নামনিৰ পিনে কেঁকোৰা মানে হ'ল কাঁকৰা। কাঁকৰাক আমি কেঁকোৰা বুলি কওঁ। কাঁকৰা মানে কেঁকোৰা। এইবিলাকৰ উপৰিও সেই জলাভূমিত আশে পাশে কিছুমান ডাঙৰ ডাঙৰ গছ থাকে আৰু সেই গছবিলাকত বগলী, হাড়গিলা, বৰটোকোলা, কণামুচৰি, পানীকাউৰী, মাছৰোকা, চিলনী আদি ধৰণৰ চৰাইবিলাক ৰৈ থাকে। মানে কিয় ৰৈ থাকে? এই সৰু সৰু প্ৰাণীবিলাকক খাবৰ বাবে। আৰু এনেকেই খাদ্যৰ ওপৰত সকলোবোৰ প্ৰাণীয়ে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰি থাকে। বুজিলানে? এইটো হ'ল আমাৰ প্ৰাকৃতিক পৰিৱেশৰ এটা সৰু উদাহৰণ। ঠিক আছে, এতিয়া তোমালোকে ইয়াত কেইটামান প্ৰশ্ন আছে, সেই প্ৰশ্নবিলাক লিখিবা দেই। জলাভূমিত পোৱা কেইবিধমান উদ্ভিদ আৰু প্ৰাণীৰ নাম। জলাভূমিত পোৱা কেইবিধমান উদ্ভিদ আৰু প্ৰাণী আমি ইয়াতে পাইছোঁ। কি কি আছে? পানীত উপঙি থকা পুনি, মেটেকা, এইবিলাক কি? এইবিলাক হ'ল উদ্ভিদ। আৰু ভেকুলী, সাপ, শামুক এইবিলাক হ'ল প্ৰাণী। নেক্সট তাৰপিছত প্ৰশ্নটো কি আছে? জলাহত পোৱা দুটা অজৈৱিক উপাদান কি? অজৈৱিক উপাদান কি? আমি প্ৰথমতে কৈছোঁ জলাভূমি। জলাভূমি মানে জল মানে পানী আৰু ভূমি মানে মাটি, অৰ্থাৎ পানী আৰু মাটি হ'ল ইয়াত পোৱা অজৈৱিক উপাদান। জলাহৰ ওচৰে পাজৰে থকা দুবিধ চৰাইৰ নাম ইয়াতে পাবা, ইয়াতে বগলী, হাড়গিলা, বৰটোকোলা। ঠিক আছে, লিখিব দেই।